মাতৃলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম আজি বহুত দিনৰ মূৰত মোৰ আয়া দহিদুল ব্লগ চেনেলত আপোনালোকক বৰ্তমান দেখাবলৈ চেষ্টা কৰিম নৰ্থ লখিমপুৰ গান্ধী পাৰ্ক তাকে চাব পাৰিব আপোনালোকে বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ব্লগছ ভিডিঅ' লৈ আহিছোঁ তাকে চাওকচোন কিমানখিনি দেখাব পাৰোঁ বহুত দিন দেখুওৱা নাই আপোনালোক জেগা মোৰ অলপ প্ৰব্লেম আছে তাকে ধন্যবাদ চাই থাকক दिल तूने ले लिया ओ जाना সুন্দৰ ঠাই আপোনালোকে দেখিবলৈ পাইছে ইয়াত দেখিব পাইছে ইমানেই ৰ'দ দি আছে তথাপিতো আপোনাৰ এই গান্ধী পাৰ্কখনৰ ভিতৰত ছাঁহৰ জেগা মানে ইয়াত অভাৱ নাই ইয়াত আহিব পাৰে আপোনালোকে জিৰণি ল'ব পাৰে কেতিয়াবা যদি বাইচান্স লখিমপুৰ আহে আপোনালোকে যদি অসমৰ ভিতৰৰ বাহিৰত কোনোবা আহে ন যদি আপুনি লখিমপুৰ টাউনত যদি কাকো চিনি মেলি নাপায় আপুনি যদি কেতিয়াবা অলপ গৰম অনুভৱ হয় কষ্ট অনুভৱ হয় আপুনি গান্ধী পাৰ্কত সোমাই আৰামত ৰেষ্ট লৈ পিনি আপুনি যাব পাৰিব তাকে আশা ৰাখিছোঁ আপোনালোকে আহিব পাৰে চাই থাকক চাওক দেখিবলৈ পাইছে আহিব সকলোৱে ইয়াত জিৰণি ল'ব অকণমান চাই থাকক আৰু দেখাই আছোঁ পাইছে গান্ধী পাৰ্কৰ ভিতৰত আপোনাৰ ট্ৰেইনৰ আলি এখন ট্ৰেইন বনোৱা আছে আমাৰ মইনাহঁতে কণ মইনাহঁতে ইয়াত উমলিবলৈ আহে লগতে ডাঙৰ মানুহ বহি দিয়ে আৰু চাওক আপোনালোকক ট্ৰেইনখন আমি দেখাবলৈ চেষ্টা কৰিম মই তাকে চাওক ডাইনছৰ চিষ্টেম আপোনাৰ ইয়াত এখন গেট বনোৱা আছে গেটখন খুবেই সুন্দৰ অতি সুন্দৰ মনোমোহা দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাওক আপোনাক এই গেটখন দেখাবলৈ চেষ্টা কৰিছোঁ ডাইনছৰ চিষ্টেম অলৰেডি ডাইনছৰ চিষ্টেম চাওক এইখনেই হৈছে আপোনাৰ ডাইনছৰ চিষ্টেম আপোনাৰ গান্ধী পাৰ্কত আছে এইটো চাব পাৰে আহিব পাৰে আপোনালোকে দেখিব পাইছে মই ছাইডটো আপোনালোকক দেখাই আছোঁ এইখন গেটৰ ছাইডটো আপোনালোকক দেখাই আছোঁ চাব পাৰে হয় আপোনাৰ ওচৰলৈ গৈছোঁ মই আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো ছাইডটো হয় এই পিছফালে আপোনাৰ নাও ছিষ্টেমত বনাইছে চাই থাকক চাই থাকক ইয়াত আপোনাৰ বিভিন্ন সামগ্ৰী ইয়াত বনোৱা আছে চাব পাইছে এখন দলং দেখাম এতিয়া গান্ধী পাৰ্কৰ ভিতৰত মই এখন দলং দেখাবলৈ চেষ্টা কৰি আছোঁ চাই থাকক এইখনেই হৈছে দলং গান্ধী পাৰ্কৰ ভিতৰত দলং চাব পাৰিছে মই দলঙৰ ভিতৰত বৰ্তমান সোমাই গৈ আছোঁ উঠিলোঁ দলঙত চাব পাৰিব চালিয়া চিনেৰী এখন দলং তাকে দেখাবলৈ চেষ্টা কৰি আজি মোৰ লগত আমাৰ পাপু আহিছে তাকে
তাকে আমাৰ গান্ধী পাৰ্কত আহি কেনেকুৱা ভাল লাগিছে না, আমি ব্লগ ভিডিঅ' এটা বনাই আছোঁ আমি ৰাইজৰ ভাল কাৰণে। লাগিছে চাব পাৰে আপোনালোকে, ভাল লাগিছে। চাওক মাছ দেখা কেতিয়াবা আহিব পাৰে, কিন্তু লখিমপুৰ আহিব, আহিলে ডাইৰেক্ট গান্ধী পাৰ্কত সোমাই দিব, সোমাইলে এপাক চাই যাব। বহুত ধুনীয়া প্লেচ হয় এইটো, আহিব পাৰে। ইয়াত বিভিন্ন ধৰণৰ যুৱক যুৱতী ডেকা গাভৰু চব আহি থাকে বাৰু মাজে মাজে, চাই থাকক। আপোনালোক গান্ধীজীক দেখাবলৈ চেষ্টা কৰিম, চাব পাৰে। গান্ধীজী মূৰ্তি বনোৱা আছে, চাই থাকক। আমাৰ গান্ধীজী বনোৱা আছে, দেখিব পাইছে। আৰু অকণ আকৌ ওপৰলৈ গৈ দেখাওঁ। এইটো চাইডটো খেলাৰ সামগ্ৰীৰ লগতে ইয়াত দেখিবলৈ পাইছে, ইয়াত ফল মূলৰ গছো দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান দেখিবলৈ পাইছোঁ এজোপা কঁঠাল গছ। আপোনালোকক কঁঠাল গছজোপা দেখাবলৈ চেষ্টা কৰিম। এখন পাৰ্কৰ ভিতৰত যে এনেকুৱা ধৰণৰ গছ গছনি থাকিব পাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, চাওক। ধন্যবাদ, চাই থাকক। মই দেখাই আছোঁ আপোনালোক এজোপা কঁঠাল গছ বৰ্তমান দেখিছোঁ। ইয়াত এনেকৈ ফল মূলৰ গছো কিছুমান দেখিছোঁ আমি পাৰ্কৰ ভিতৰত। খুবেই আমি আনন্দিত হৈছোঁ দেখি পিনি। এনেকুৱা ধৰণৰ ফল মূলৰ গছ আমাক লাগে, চাই থাকক। গছ থাকিলে আমি থাকিম, গছ গছনি কাটিব নালাগে। তাকে ধন্যবাদ। গছজোপা আমাক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এজোপা হৈছে কঁঠাল গছ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাওক, চাব পাৰে। চাই থাকক, এজোপা কঁঠাল গছ, কঁঠাল লাগি আছে, বহুত ডাঙৰ দেখিবলৈ পাইছে। এইজোপা হৈ গ'ল কঁঠাল গছ। তাকে ভাল লাগিছে আজি পাৰ্কৰ ভিতৰত যে এনেকুৱা কিছুমান গছ থাকিব পাৰে। এডোখৰ ঠাইলৈ আহিছোঁ, আপোনালোকক বস্তু এটা দেখাবলৈ চেষ্টা কৰিম। এই বস্তুটো আমাৰ খুবেই প্ৰয়োজন। আচলতে এইবিলাক বস্তু নোহোৱাৰ কাৰণে আমাৰ পৰিৱেশটো আপোনাৰ বিনষ্ট হয়, নষ্ট হয়। আপুনি চাব পাৰিছে এনেকুৱা এটা সামগ্ৰী আপোনালোকক দেখাম, সেইটো সামগ্ৰী নহ'লে আমাৰ অসমখন মানে একদম পূৰা তললৈ গুচি যাব। মানে আপুনি গোন্ধত মানে নাকত এনেকৈ ৰুমাল বান্ধি পিনি আপুনি যাব লাগিব ক'ৰবাত গ'লে, মানে যিটো বস্তু নহ'লে আমাৰ মানে নহ'বই, আমাৰ জীৱনত আমাৰ সেই বস্তুটো লাগিবই। গতিকে অকল লখিমপুৰ বুলিয়ে নহয়, সকলো চহৰতে এই বস্তুটোৰ প্ৰচলন কৰক। ৰাইজক মই এইটো আহ্বান জনাইছোঁ। মোৰ এই আজি আয়া দহিল ব্লগ চেনেলৰ ফালৰ পৰা মই এইটো ৰাইজক আহ্বান জনাইছোঁ। অকল যে লখিমপুৰতে তেনেকুৱা বুলি নহয়, আপুনি গোটেই অল অসমত আমাৰ তেনেকুৱা ধৰণৰ সামগ্ৰীৰ আপুনি প্ৰচলন কৰক। আপোনালোকক মই সামগ্ৰীটো দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব পাৰে। এনে সামগ্ৰী আমাৰ মানে মানৱ জীৱনত খুবেই প্ৰয়োজন। ধন্যবাদ। আপোনালোকে বস্তুটো সামগ্ৰীবিধ আপোনালোকে চাওক। আপোনাৰ সামগ্ৰীবিধ হৈছে এয়া ডাষ্টবিন। আপোনাৰ দেখিবলৈ পাইছে, এইটো ডাষ্টবিন। ইয়াত লিখা আছে ইউজ মি। গতিকে মই আহ্বান জনাওঁ সকলো ৰাজ্যতে আমাৰ এনেকৈ ডাষ্টবিন বনাওক, যাতে কোনো ৰাস্তাই পদূলিয়ে গেলা জাবৰ জোঁথৰ নেপেলাওক, তাৰে আহ্বান জনাইছোঁ মই। এইবিলাক ডাষ্টবিন আমাৰ দেখিব পাইছে গান্ধী পাৰ্কত আৰু আছে। আপোনালোকক বৰ্তমান মই এটা দেখাই দিছোঁ, তাকে কৈছোঁ। আৰু এইটো ডাষ্টবিন কি সুন্দৰকৈ, অতি সুন্দৰকৈ আপোনালোকক তৈয়াৰ কৰা হৈছে। ইয়াত কিবা যদি জাবৰ জোঁথৰ পেলাব আছে, কিবা খাই মেলি ইয়াত যদি পলিথিন চলিথিন পেলাব আছে ইয়াত পেলাব। আপোনালোকে পৰিৱেশ বিনষ্ট নকৰিব ৰাইজ। আপোনালোকক দেখালোঁ, এইটোৱে হৈ গ'ল ডাষ্টবিন। এই ডাষ্টবিনটো এনেকুৱা ধৰণৰ নহয়, লাগিলে বেলেগেও বনাওক, ডাঙৰ ড্ৰেইন বনাওক, তথাপিতো আপোনালোকে ডাষ্টবিন এটা তৈয়াৰ কৰক। ধন্যবাদ। চাই থাকক আৰু কি বস্তু দেখাব পাৰোঁ, চাই থাকক। আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। মানুহ ইয়াত কম, আচলতে ৰ'দ পৰি আছে, বহুত গৰমৰ ছিজন, তাকে মানুহবিলাক অলপ কম। তাকে আপোনালোকক দেখাই আছোঁ, চাওকচোন বাৰু কিমানখিনি দেখাব পাৰোঁ। বেক কেমেৰা দি দেখাম আপোনালোকক, চাওক। গান্ধী পাৰ্কৰ ভিতৰত এটা পুখুৰী আছে, তাকে পুখুৰীটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।
আপোনালোকে চাব পাৰে এখন নৰ্থ লখিমপুৰ গান্ধী পাৰ্কৰ ভিতৰত মই আছোঁ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ চাব পাৰে এটা পুখুৰী আছে পুখুৰীটো আগে আপোনালোকক ফ'কাছ কৰিম চাই থাকক দেখিবলৈ পোৱা গৈছে যে সকলো সামগ্ৰী ইয়াত কোনো সামগ্ৰী মানে ইয়াত আপোনাৰ নোহোৱাকৈ নাই মানে ইয়াত আপোনাৰ যদি পিয়াহ লাগে আপুনি পানীও খাব পাৰিব ইয়াত পানীৰ টেপো আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাওক ইয়াত পানীৰ ব্যৱস্থাও আছে আপোনালোকে যদি কেতিয়াবা লখিমপুৰলৈ যদি আহি পিনি যদি কাৰো ঘৰ দুৱাৰ চিনি নাপায় ডাইৰেক্ট গান্ধী পাৰ্কত সোমাই দিব সোমাই ইয়াত ফ্ৰেছ হৈ ধুনীয়াকৈ আপুনি যাব পাৰিব তাকে আমি আপোনাক টিউবৱেল বা পানীৰ ব্যৱস্থাটো আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক এইটোৱে হৈছে টিউবৱেল আপোনাৰ ইয়াত পানীৰ ব্যৱস্থা আছে দেখিছে নহয় এইটো আপোনাৰ টিউবৱেলটো আৰু এইটো আপোনাৰ টেপ ইয়াত দেখাবলৈ চেষ্টা কৰি আছোঁ এইটো টেপ এইটো পানী ইয়াত পৰিছে দেখিছে নহয় তাকে আপোনালোক কেতিয়াবা আহিব আপোনালোকে ইয়াত কোনো ফেচিলিটি কম নাপায় মানে আপোনাৰ যদি ঘাম চাম ওলাই আপুনি ৰ'দত যদি কেতিয়াবা একদম পিয়াহতো আহে যদি আপুনি গান্ধী পাৰ্কত সোমাই দিব সোমাই ডাইৰেক্ট ইয়াত পানী চানী খাই একদম ফ্ৰেছ হৈ ইয়াত বহিব ধুনীয়াকৈ এনেকৈ বহিব এনেকৈ বহি পিনি ইয়াত কথা চথা পাতি আৰামত যাবগৈ একদম আৰামত ফ্ৰেছলি আপুনি যাব পাৰিব যেন আপোনাৰ কোনো ইয়াত মানে প্ৰব্লেম নহ'বনে অল এভৰিথিং বস্তু আছে আপুনি পানীলৈকে পাব ইয়াত পিয়াহ লাগিলে ডাইৰেক্ট খাবলৈ গৈছে ধন্যবাদ আপোনালোকে চাই থাকক আৰু কি বস্তু আপোনাক দেখাব পাৰোঁ চেষ্টা কৰি আছোঁ মই জৰি গছ আছে ভিতৰত তাতে আপোনাৰ গৰম দিনত আহি ইয়াত বহিবলৈ বহুত মানে সুবিধা হয় বতাহ মাৰি থাকে এটা একদম ফ্ৰী বতাহ মাৰি থাকে ইয়াত বহি আৰম্ভ পাব আপোনালোকে এই গছজোপা আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক সেইটো গুৰিটো ওলাই আছে গছজোপা এজোপা জৰি গছ এই গান্ধী পাৰ্কৰ ভিতৰত আপুনি জৰি গছ দেখিবলৈ পাইছে চাওক কেতিয়াবা আহিব ইয়াৰ তলত জিৰণি ল'ব তাকে আশা ৰাখিলোঁ আৰু চাই থাকক আপোনালোক আৰু এটা এনেকুৱা মানে বস্তু দেখাম এটা জীৱই হয় আমাৰ জীৱ জন্তু ধৰি লওক জীৱ জন্তু আপোনালোক দেখাবলৈ চেষ্টা কৰিম তাকে আপোনালোক চাওক বহুত মৰমত সি একদম নিপুৰ তলত সি শুই আছে আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক ধন্যবাদ চাই থাকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক ইয়াত এটা পিঞ্জিৰাৰ ভিতৰত ইমান আৰামত ইয়াক শুৱাই থৈ দিছে এটা গাঁতত শুই আছে দেখিবলৈ পাইছে এইটো চাওক এই খোজকাঢ়িছে তাকে আৰু ডাঙৰ হওক আৰু হ'ব বন খাইছে চাই থাকক আপোনালোকক এজোপা আম গছ দেখাম আম গছৰ তলত আপোনাৰ ধুনীয়াকৈ পকা কৰা আছে তাতে গৰমত বহিবলৈ বহুত আৰাম হ'ব তাকে গছজোপা দেখাই আছোঁ চাওক এইজোপাই হৈছে আম গছ আৰু সেইটো দেখিছে নহয় গোলকৈ বনোৱা আছে তাৰ তলতে মানুহে বহি জিৰণি ল'ব পাৰে গতিকে আহকচোন ওচৰলৈ গৈ চাওঁ এপাক বহি চাওঁ দেখিছে এইটো মই বহি দিলোঁ দেখিছে নহয় এজোপাই আম গছ ওপৰলৈ চাওক এজোপা আম গছ বহুত ডাঙৰ আম গছ দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকক আৰু কি বস্তু দেখাব পাৰোঁ হাই গাইজ আজিলৈ ইমানেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ লখিমপুৰ গান্ধী পাৰ্কখনৰ ভিতৰত যিবিলাক বস্তু আছে তাকে দেখালোঁ অকণমান তাকে আজিলৈ ইমানেই দেখালোঁ আৰু পিছলৈ চাওক ক'ত যাব পাৰোঁ কি দেখাব পাৰোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰি থাকিম চাই থাকক যদি ভাল পায় মোৰ এই ব্লগ চেনেলটো ছাবস্ক্ৰাইবটো কৰিব আৰু ঘণ্টা বটনটো একদম দবাই দিব একদম টংকৈ বজাই দিব তাকে লাগিব ধন্যবাদ পিছত লগ পাওঁ